Hello everyone and welcome back to my YouTube channel guys. I hope all of you well. So let's start the video. So guys, intro to মানে অকমান ফুটি মনে দিছো যদিও মানে বিশেষ মোৰ ঠিক লগা নাই মই আপোনালোকক ক'ব গৈ আছো মই কি ক'ব গৈছো আপোনালোকে মোৰ ভিডিও চালে গম পাব তো আপোনালোকে চাই থাকক ভিডিওটো মই আৰু কাম নকৰিম বুলি ভাবিছো কি কাৰণ নকৰিম বুলি ভাবিছো আপোনালোকে ভিডিওটো চালে গম পাব গতিকে আপোনালোকে ভিডিওটো চাব শেষলৈকে তেতিয়া গম পাই যাব ঠিক আছে চাই থাকক ভিডিওটো তো আপোনালোকক মই ক'ব গৈ আছো যে মোৰ আজি ফাৰ্মখনৰ ৰিজাল্টটো কেনেকুৱা তো আপোনালোকে আগৰ ভিডিওত দেখিছে ৰিজাল্টটো একদম ধুনীয়া হৈছিল বৰ্তমান কেনেকুৱা হৈছে মই ৰিজাল্টটো আপোনালোকৰ পৰা জনাই দিব গৈ আছো আপোনালোকক মই দেখাই ল'ব বিচাৰোঁ মোৰ ফাৰ্মখন তো মই কেনেকুৱা কি হিচাপত মই ৰাখি থৈছো তেতিয়া আপোনালোকে ভাল পাব গম পাব আৰু ৰিজাল্টটো কেনেকুৱা হৈছে আপোনালোকে তেতিয়া দেখিলে নিজেও অনুমান কৰিব পাৰিব চাই লওক এবাৰ দেখাই দিছোঁ দেখিছে তো গোটেইখিনি পোৱালি একদম ধুনীয়াকৈ চবফালে মিলি থোৱা আছে এইফালে ওপৰতো ৰাখি থৈছোঁ আৰু এইফালে দেখিছে এইখিনি তলতো আপোনাৰ নতুনকৈ চেম্বাৰ বনাই মই ৰাখি দিলোঁ মানে কাৰণটো হ'ল কি আপোনাৰ ওপৰত জেগা ঠেক হৈছিলে তো ঠেক হোৱাৰ কাৰণে অলপ তলত নমাই দিলোঁ ঠিক আছে ঠেক হোৱাৰ কাৰণটো হ'ল কি চাইজটো আপোনালোকে দেখিছেই তো ডাঙৰ ডাঙৰ হৈছে আগতকৈ যিমানখিনি হয় ডাঙৰে হৈছে তো আপোনালোকে এবাৰ জনাবচোন কমেণ্ট কৰি তো কেনেকুৱা হৈছে চাইজটো মানে বিশেষকৈ আজি আপোনাৰ 36 এনেকুৱা কিবা এটা হৈ আছে মই পাহৰিছোঁ তো গতিকে আপোনালোকে দেখিছে নহয় ৰিজাল্টটো আপোনালোকে পোৱালিখিনি দেখিটো অনুমান কৰিব পাৰিছে কেনেকুৱা হৈছে আপোনালোকক আৰু মই জনাই যাম মোৰ আপডেটখিনি কি আছে মই আপোনালোকক এবাৰ মই ভিডিঅ' আকাৰে দি দিব বিচাৰিছোঁ যিমানখিনি হয় আপডেট আগতে কৈছোঁৱে আপোনালোকক যিমান পাৰোঁ মই আপডেটবিলাক দি যাম বুলি তো চাই থাকক ভিডিঅ'টো তো গাইজ মোৰ ফাৰ্মখনত এতিয়া আপোনালোকে দেখি আছে তো ৰিজাল্টটো বৰ্তমানটো ঠিকেই হৈছে বুলি কিন্তু মোৰ হিচাপত মই ৰিজাল্টটো ভাল পোৱা নাই তো আপোনালোকক আগত ভিডিঅ'টোত যিমানখিনি মই আপডেট দিছিলোঁ মানে কি আপোনালোকক কিছুমান ধৰক কথা কৈছিলোঁ যে কেনেকৈ মেইনটেইন কৰিব পাৰি বা কি হৈ আছে বৰ্তমান চিটুৱেশ্যনটো তো চিটুৱেশ্যনটো আপোনাৰ প্ৰব্লেমবিলাক ফেচ কৰি আছোঁ পূৰা তো প্ৰব্লেমবিলাক ফেচ কৰি আছোঁ যদিও উপায় নাই কিবা এটা কৰি চলিব লাগিব যেতিয়া কৰি আছোঁ তো যিমান প্ৰব্লেম হ'লেও কাম কৰি যাব লাগিব তো বৰ্তমান এইখিনি লৈ মই চলি থকা নিচিনা হৈছে মোৰ লগতে মোৰ ঘৰখনো এনেকৈ চলি আছে তো গতিকে কিমান পাৰোঁ মানে ট্ৰাই কৰি আছোঁ ৰিজাল্টটো ভাল হওক বুলি তো কিন্তু বৰ্তমান ভাল মানে ইমান ভাল হোৱা নাই যিমানখিনি ভাল হ'ব লাগে গম পাইছে তো মই সেইকাৰণে আপোনালোকক আপডেট দিবলৈ গৈ আছোঁ যে মই আপোনালোকক যদিও কিছুমান ইনফৰ্মেশ্যন দিছোঁ সেই ইনফৰ্মেশ্যনখিনি মই নিজে মানে যিখিনি জানো সেইখিনিহে কৈ আছিলোঁ তো আপোনালোকৰ পৰা একো বিশেষ কমেণ্ট পোৱা নাই মই কিবা কৰিব পৰাকৈ বা আপোনালোকে মোক দিহা পৰামৰ্শ দিয়া নাই তো গতিকে আপোনালোকে যদি পাৰে দিহা পৰামৰ্শ দিব মই এতিয়া ভিডিঅ'টোত আপোনালোকক কি মই প্ৰব্লেম ফেচ কৰি আছোঁ সেইবিলাক অকণমান জনাই দিম তো গতিকে আপোনালোকে মোক এবাৰ কমেণ্ট কৰি জনাব বুলি আশা ৰাখিলোঁ তো গাইজ আপোনালোকক দেখাই দিওঁ বাৰু ঠিক আছে চাই লওক এবাৰ কি মই প্ৰব্লেম ফেচ কৰি আছোঁ গম পাইছে তো এইখিনি পোৱালি দেখিছে এইবিলাক চাংবিলাক মই বনাইছোঁ চাংবিলাক যিমান হয় মানে লেতেৰা হৈ গৈছে গম পাইছে লেতেৰা হৈ গ'লে কি হয় আপোনালোকে জানেই গেছ খায় গতিকে এনেকুৱা গেছৰ প্ৰব্লেম এটা চলি আছে তো চাংখন মানে বিশেষ কেনেকৈ চাফা কৰিম ইমানকৈ মই পোৱালি সোমাই থকা টাইমত বিশেষকৈ প্ৰব্লেম হয় পোৱালি নোসোমালেতো পাৰি তো গতিকে এতিয়া পোৱালি সোমাই আছে যিহেতু ইমান চাফা কৰিব পৰা উপায় মই পোৱা নাই যদি আপোনালোকে কিবা উপায় তেনেকুৱা জানে মোক এবাৰ কমেণ্ট কৰি জনাবচোন আৰু গাইজবিলাক দেখিছে তলবিলাক এইবিলাক গোটেইবিলাক চাফা কৰোঁতে মানে গোটেই মানে এদিন মানে এদিনৰ মূৰত এদিনকৈ চাফা কৰিবলৈ মানে দিয়ে মোক কয় চ' মই এদিনৰ মূৰে চাফা কৰি থাকোঁ চাফা কৰোঁ যদিও ইয়াত দেখিছে আপোনালোকে দূৰৰ পৰা হয়তো মনিব পৰা নাই কিছুমান মানে ইয়াত গোটেই মাখি হৈ যায় তো মাখিবিলাক আঁতৰাব পৰা নাই এতিয়া মাখিবিলাকে বেমাৰ সৃষ্টি কৰে কিছুমান সেই মাখিবিলাক মই আঁতৰাব পৰা নাই গম পাইছে তো কিবা আছে নেকি আপোনাৰ তেনেকুৱা মেডিচিন মাখি আঁতৰাব পৰা য'ত নেকি ঠিক আছে আপোনালোকে এবাৰ জনাবচোন মোক কমেণ্ট কৰি আৰু কি হয় ইয়াত যদি মই সেইখিনি চাফা নকৰিলেও পূৰা গেছ খায় আৰু চাফা কৰোঁতে কি হয় ভাগৰি যোৱা হয় তো এতিয়া মই তলটো কেনেধৰণে চাফা কৰিব মানে পাৰি বা চাফা ৰাখিব পাৰি অলপ আপোনালোকেও মোক দিহা পৰামৰ্শ দিয়ক তেতিয়া হয়তো চাগে অকণমান মই নিজে কিবা এটা কৰি পিনে ছাকচেছ হ'ব পাৰিম এই চাফা কৰা কামটোৰ পৰা মানে অকণমান বিৰত থাকিব পাৰিম গম পাইছে তো মই যিমানখিনি জানো মোৰ হিচাপততো মই জনাই দিছোঁ আপোনালোকক
তো গতিকে আপোনালোকে জনাখিনি যদি মোক জনাই দিয়ে, যিবিলাকে জানে, তো তেওঁলোকে জনাই দিলে মোৰ মানে অকণমান সুবিধা হ'ব, গম পাইছে? ঠিক আছে, এতিয়া মোৰ মেইন কথা হ'ল কি, আপোনালোকক মই জনাই দিছোঁ। আৰু ফাৰ্মখনত প্ৰথমে পোৱালিখিনি একদম ধুনীয়াকৈ আছিলে, আপোনালোকে আগৰ ভিডিঅ'বিলাকত দেখিছেই। এতিয়া বৰ্তমান কি হৈছে, সিহঁতে অকণমান চাউণ্ড দি আছে, ঠিক আছে? তো অকণমান ঘৰ কিবা এটা চাউণ্ড দি আছে, তো আপোনালোকে কি হয় তো জানেই আৰু। তো বৰ্তমান তেনেকৈ অকণমান চাউণ্ড দিছে, তো আগতে ইমান দিয়া নাছিলে, এতিয়া ডাঙৰ হ'ল। ডাঙৰ হোৱাৰ পিছতো সিহঁতে সেই চাউণ্ডটো দি আছে। তো কি কৰিলে ভাল হ'ব এতিয়ালৈকে মই বিশেষ গম পোৱা নাই। তো আপোনালোকে এবাৰ কমেণ্ট কৰি জনাবচোন। সৰুতেতো ধৰক মেডিচিন গৈ খুৱাওঁ বা কিবা কৰোঁ, ঠিক হৈ যায়। এতিয়া ডাঙৰটো খোৱালে ঠিক হৈ যাব। তো তেনেকুৱা ধৰণৰ যিটো মেডিচিন খুৱাব লাগে, ঠিক তেনেকুৱা মেডিচিন মই বিচাৰিও পোৱা নাই। তো গতিকে আপোনালোকে এবাৰ জনাবচোন। আৰু এটা কথা কি হৈছে গম পায়, এই দানাবিলাক সিহঁতে দানাও কমকৈ খাইছে। লিভাৰত দিছোঁ যদিও লিভাৰৰ দৰৱ মানে মেডিচিন খুৱাই আছোঁ, আৰু হ'লেও মানে দানাটো প্ৰায় কম খাইছে। সোনকালে এইবোৰ দেখিছে, সোনকালে দানা এনেকৈ খালী কৰি দিয়ে। এতিয়া কমকৈ খাইছে, সেইটো কাৰণে দানাটো মানে বিশেষ খালী হোৱাগেই নাই। কিছুমান বস্তুতে বাচনখিনি লেতেৰা আছে। কাম মানে কি হয় গম পাইছে, আৰু আপোনালোকে ইটো পিছত সিটোকে কাম ওলাই থাকে ফাৰ্মত, গম পাইছে? তো ফাৰ্ম নকৰিম বুলিয়ে ভাবি আছোঁ। তো যিমানখিনি পাওঁ আৰু কি পাওঁ কি নাপাওঁ এই বেচটোত, তো এই বেচটো কৰি চাগে মই একেবাৰে ফাৰ্মখন এৰি দিম বুলি ভাবি আছোঁ। আৰু কি হয় পিছত আপোনালোকে ধৰক যদি পোহোঁ তেনেহ'লে আপোনালোকে গম পাবই, যদিও নোপোহোঁ তেতিয়াও গম পাব। যদি নোপোহোঁ মই বেলেগ ভিডিঅ' বনালেও তাততো আপোনালোকৰ ইনফৰ্মেশ্যনটো দিয়ে দিম, ঠিক আছে? তো কাৰণবিলাক কি হয় আপোনালোকে গম পাইছে আৰু দেখিছে। এইবিলাক মোৰ এতিয়া যিমান হেৰি কৰি দিছোঁ, কি বুলি কয়, LSA কৈছে যে জেগাবিলাক ঠেক হৈছে কাৰণে সিহঁতে চাউণ্ড এটা দি আছে। তো মই কৈছোঁ কি চাউণ্ডটো ইমান ধুনীয়া এটা জেগা পাইছে যদি, জেগাডোখৰ পোৱাৰ পিছত যদি চাউণ্ড দিয়ে, তেনেহ'লে মই এতিয়া কি ট্ৰিটমেণ্ট কৰিম? তেওঁলোকেতো মোক ধৰক মেডিচিনটো বিশেষ মেডিচিনৰ নাম কোৱা নাই, গম পাইছে? তো মই আগত ধৰক পুহি আছোঁ যদিও ফটকৈ মই মেডিচিনবিলাক ইউজ কৰি দিব নোৱাৰোঁ। তো আপোনালোকৰ আগত কৈছোঁৱে, তেওঁলোকৰ পৰামৰ্শ নোলোৱাকৈ চব কামটো কৰিব নোৱাৰি, গম পাইছে? তো গতিকে মই নিজে মেডিচিন কিছুমান ইউজ কৰা নাই। সিহঁতি যেনেকৈ কৈছে মই তেনেকৈয়ে কৰি আছোঁ। সেইটো হৈছে ইয়াত এইখিনি আপোনাৰ গোটেই চাংখিনি পূৰা চাঙত ৰাখি থৈছোঁ চবফালে, গম পাইছে? আৰু এইফালে তলতো ৰাখি থৈছোঁ। তো দেখিছে তলত এইখিনি পূৰা ৰাখি দিছোঁ। ইয়াতো 100-150 মানে ইয়াতো ধৰক তেনেকৈ উলিয়াই দিছোঁ। তথাপিও মানে সেই চাউণ্ডটো নাইকিয়া হোৱাই নাই। চাউণ্ডটো নাইকিয়া হ'বলৈ মই কি মেডিচিন খোৱালে ভাল হ'ব মানে আপোনালোকে এবাৰ জনাই দিবচোন মোক কমেণ্ট কৰি, ঠিক আছে? যে একদম ভাল মেডিচিন এটা দিব, যাতে এবাৰ নহয় প্ৰত্যেকবাৰতে মই সেই মেডিচিনটো ইউজ কৰিলে কাম দিয়ে, ঠিক আছে? তো গাইজ, ব্ৰইলাৰ ফাৰ্ম কৰা ইমান সহজো নহয়। তো গতিকে যদি আপোনালোকে নতুনবিলাকে কৰিব বিচাৰে, বহুত অকণমান চাই চিন্তি কাম কৰিব লাগিব। তো আপোনালোকে বহুত কথা ভাবি ল'ব যে কেনেকুৱা হ'ব ব্ৰইলাৰ ফাৰ্মখন খুলিলে। বেলেগ ওচৰৰ মানুহকো অকণমান চাব, ফ'ল' কৰিব। তো তেতিয়া আপোনালোকে মানে ছাকচেছ হ'ব, নহ'লে আপোনালোকে মানে বহুত অসুবিধাৰ সন্মুখীন হ'ব। মই আগতো কৈছোঁ, কিছুমান ক্ষেত্ৰত ধৰক অসুবিধাৰ সন্মুখীন ময়ো হৈ আছোঁ, তো আপোনালোকেও হ'ব। তো আপোনালোকে যিমান পাৰে ভাবি চিন্তি কিছুমান কাম কৰিব, তো তেতিয়া আপোনালোকে ছাকচেছ হ'ব বুলি মই আশা ৰাখিছোঁ। কাৰণ মই এতিয়া যিখিনি কৰি আছোঁ আপোনালোকক মই ইনফৰ্মেশ্যন দি আছোঁ। মই আগতো কৈছোঁ যে মই চব কথা মই যে কৈছোঁ সেই কথাবিলাক যে চব মই ছাকচেছ কৰিব পাৰিছোঁ। আপোনালোকে জানেই যে এখন ফাৰ্ম কৰিলে কেনেকুৱা কি প্ৰব্লেম ফেচ কৰিব লাগে, নতুনবিলাক হওক বা পুৰণাবিলাক হওক। নতুনবিলাকে ওচৰ পাঁজৰখিনিতো দেখিছেই। তো গতিকে আপোনালোকে সেই সকলোবিলাকৰ পৰা মানে ফ'ল' কৰিব, তেতিয়া আপোনালোকে ভাল ফল এটা পাব বুলি মই আশা ৰাখিছোঁ। আৰু কি হৈছে গাইজ, মই আগৰ পৰা ইমান দিন মই কৰি আছোঁ ফাৰ্ম, তো বিশেষ প্ৰব্লেম হোৱা নাছিলে। তো এতিয়া হঠাৎ আজি 40 মানে ধৰক 40 দিনৰ ওচৰা-ওচৰি হৈছেগৈ। তো এইখিনি টাইমত এতিয়া বহুত প্ৰব্লেম ওলাইছে, গম পাইছে? এতিয়া এইটো চাওক, এইকেইটা মোৰ আজি ডেথ হৈ আছে। মই এতিয়া বেলেগে নেদেখাবও পাৰে, মই কিন্তু দেখাই দিছোঁ। এতিয়া 2টা ইয়াত ডেথ হৈ আছে। তো তেনেকৈ আৰু বা কেইটা ডেথ হয়। তো এতিয়া ডাঙৰ হৈ আহিছে, ডাঙৰ হ'লে দানাটো খাই দিয়ে। দানাটো খোৱাৰ পিছত যেতিয়া মৰ্টেল ওলায়, তো মৰ্টেল ওলালে বহুত লছ হৈ যায়। তো যিসকল ফাৰ্মাৰে কৰি আছে তেওঁলোকে নিশ্চয় জানেই, গম পাইছে? আৰু এতিয়া দেখিছে, আগতে এটাও লেংবাৰ্ড নাছিলে, আপোনালোকক কৈছিলোঁ লেংবাৰ্ড নাছিলে। এতিয়া লেংবাৰ্ড আছে 3-4টামান, কিন্তু কিছুমান এনেকুৱা হৈছে লেবেজান হৈ গৈছে। তো সিহঁতি লেবেজান হৈ শুই মানে দিয়ে, ঠিক আছে? সিহঁতি এতিয়া মানে সিহঁতৰ জোৰ নাইকিয়া হৈ গৈছে। এতিয়া সিহঁতি বাকী চব ঠিক আছে, কিন্তু সিহঁতি উঠি মানে ঘূৰি ফুৰিব নোৱাৰে। তো তাৰ লক্ষণটো কি মই এতিয়ালৈকে বিশেষ ধৰিব পৰা নাই। তো গতিকে আপোনালোকে পুৰণাবিলাকে মোক এবাৰ কমেণ্ট কৰি জনাবচোন।
তেনেকৈ হ'লেতো মোৰ ফাৰ্মখন ধৰক বহুত বেয়া দিশলৈ গুচি যাব, মানে ধ্বংসৰ পথতে গুচি যাব বুলি ক'ব লাগিব আৰু সেইটো মই যিমান পাৰোঁ সেইকাৰণে ভাল এটা ট্ৰিটমেণ্ট কৰি গোটেই ফাৰ্মখন এটা মানে বেলেগ এটা ষ্টেজত আনিবলৈ মই চেষ্টা কৰি আছোঁ। ত' এতিয়ালৈকে আনিব পৰা নাই আৰু বেছি দিন নাই ধৰক আৰু 15 দিন 10 দিন মানৰ ভিতৰতে ওলাই যাব। ত' গতিকে যিমানখিনি পাৰোঁ এইকেইদিনতে মই ঠিক কৰিব লাগিব। ত' যিমান পাৰোঁ লাগি আছোঁ আৰু লাগি থাকিম, কাৰণ ৰিজাল্টটো ভাল হ'ব লাগিব আৰু যিখিনি কষ্ট হৈছে কষ্টখিনিৰ ফল পাব লাগিব, গম পাইছে? নহ'লে এৰি দিয়াত নাই। ত' বৰ্তমান বাকী কি হয় বা যেতিয়া ধৰক লিফটিং হ'ব তেতিয়া আপোনালোকক দেখাই দিম। ত' কেনেকুৱা হয় ৰিজাল্টটো তেতিয়া আপোনালোকে গম পাই যাব। ত' এভাৰেজ কিমান আহিছে কি আহিছে সেই সকলোবিলাক শেষতে আপোনালোকক জনাই দিম। তেতিয়া বিশেষ মাজতে ইমান কি পাৰোঁ কি নাপাৰোঁ ভিডিঅ' বনাব পাৰিম নোৱাৰিম সেইটো ক'ব নোৱাৰোঁ। ত' আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব, তেতিয়া মই ধৰক নতুন ভিডিঅ'বিলাক দি যাম, দি গ'লে আপোনালোকে আপডেট পাই যাব। ত' আজি মোৰ ফাৰ্মখনত যিখিনি আপডেট আছিলে ধৰক মই দি আছোঁ। মই যদি ফাৰ্ম নকৰোঁ তেতিয়াও আপোনালোকক মই বেলেগৰ পৰা হ'লেও মই লৈ কিনে ফাৰ্মৰ ভিডিঅ' দিবলৈ চেষ্টা কৰিম আৰু বেলেগ ভিডিঅ' পাব। যদি মই হয় বাহিৰত ওলাই যদি যাওঁ ইটো সিটো কামত আপোনালোকে পাবই। আৰু এতিয়া বিহুৰ বতৰ, ত' বিহুৰ বতৰত ভিডিঅ'বিলাক মই আপডেট দিব পৰা নাই, ইলেকশ্যনৰ দিন চলি আছিলে। চ' ইলেকশ্যনৰ সুতটো বৈ থকাৰ কাৰণে বিহুবিলাক ইলেকশ্যনৰ পাছলৈ ঠেলি থৈ দিছে। ত' গতিকে ইলেকশ্যন শেষ হ'ব এতিয়া, শেষ হোৱাৰ পাছতে আপোনাৰ বিহুৰ ষ্টাৰ্ট হ'ব, মানে বিহুৰ প্ৰগ্ৰেমবিলাক। ত' বিহুৰ প্ৰগ্ৰেমবিলাক আপোনালোকক দেখাবলৈ ট্ৰাই কৰিম যিমান পাৰোঁ। মই আমাৰ আগত দেখিছেই মোৰ এটা গ্ৰুপ আমি বনাই লৈছিলোঁ, সেই গ্ৰুপটোৰ লগতে আমি দলটোৰ লগত মই জড়িত হৈ আমাৰ 2-এজনী নাচনী আমি নচাম। ত' আপোনালোকক সেই নাচনীৰ আপডেট দিবলৈ চেষ্টা কৰিম আৰু লগতে সেই ষ্টেজবিলাকত যদি বিহুৰ হুঁচৰি প্ৰগ্ৰেম হয়, কিবা মানে বেলেগ ষ্টেজ প্ৰগ্ৰেম হয়, ত' সেই ষ্টেজ শ্ব'বিলাকো আপোনালোকৰ আগত মই দাঙি ধৰিম। ত' গাইছ, আৰু যদি মোৰ ভিডিঅ'বিলাক চাই আপোনালোকে ভাল পায় তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে কাষতে থকা বেল আইকনটো দবাই দিব, তেতিয়া নতুন ভিডিঅ'বিলাকৰ আপডেট পাই যাব। আৰু আজি এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আৰু এটা নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে জয় আই অসম।